So hey guys, welcome back to my YouTube channel Sandeep Tech. মই এতিয়া আছো বৰ্তমান চিল্কা হ্ৰদত মানে চিল্কা হ্ৰদৰ বহুত কিবা কিবি দেখালো আপোনালোকক নেক্সট ব্লগত এতিয়া মানে আমি যাই আছো মানে কিবা কিবি মন্দিৰ কিবা কানা কিবা কিবি নামবোৰ ইমান ভালকে নাজানো তো চাই থাকক ভিডিঅ'টো ইয়াৰ পৰা প্ৰায় 80 কিলোমিটাৰ মান হ'ব আৰু এইখন গাড়ীতে আমি ট্ৰেভেল কৰিম তো চাই থাকক এতিয়া কিবা এটা খাই লওঁ তাৰ পিছত দেখাই আছো guys মানে কি এইবোৰ হল কাজুৰ গাছ কাজু বাদামৰ গাছ তো গাইস আমি মানে এতিয়া বৰ্তমান কি আছিল নামটো জানো তো গাইস আমি মানে বৰ্তমান কনক মন্দিৰত আহিলো এইটো আগত মন্দিৰটো আৰু এইটো খুৰা বাকিবাৰ আহি আছে থাক দেখি আছে সকলোকে দেখাই আছো চাই থাকক আৰু সুস্থ হৈ থাকক জয় জগন্নাথ আইছে ইতে মোৰ আগত ইটো নামটো সূৰ্য মন্দিৰ বুলে সো ৰাতিপুৱাৰ প্ৰথম মানে সূৰ্যৰ পোহৰটো ইয়াতে পৰে বুলি শুনিছো কিন্তু কিমান দূৰ সত্য নাজানো আৰু গাইস এতিয়া মানে আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলো আৰু ওচৰৰ পৰা মন্দিৰটো হ'ল এনেকুৱা মোৰ পিছতে আছে এই মন্দিৰটো দেখাত এইটো সৰু যেন পাব পাৰা কিন্তু বহুত ডাঙৰ হয় এতিয়া মানে গাইস মন্দিৰৰ মানে বাহিৰে মানে আৰু খোজকাঢ়ি আছো আৰু সব চাই আছো আৰু আপোনালোকক দেখাই আছো মানে গাইস কথাটো এনেকুৱা হ'ল মানে ভিতৰে আমাক সোমাবলৈ নিদিল মন্দিৰটোৰ ভিতৰে কিয় বা নাজানো আৰু এইটো মানে গাইস ফেচাৰ মূৰ্তি ইয়াত মানে এনেকুৱা মূৰ্তি বহুত বনাই থৈ দিছে আগতো ইফালে আৰু বহুত কিবা কিবি তো ইফালে পাৰ্ক গাইস ইয়াত মানে মন্দিৰৰ মূৰ্তিৰ কাষে সাপ দেখিছানে এইবোৰ সাপ পাই আছে এতিয়া মানে আমি নাৰিকল খাই আছো সাগৰৰ কাষৰ গাছত ইফালে গোটেই নাৰিকলৰে গাছ নাই পইচা গোটেই তামোল নাইকিয়া নাৰিকলে ইফালে তো নাৰিকল ট্ৰাই কৰি চাওঁ আচ্ছা গাইছ মই এতিয়া আছো চন্দ্ৰবালা বীচ সেইটো চন্দ্ৰবালা বীচ আৰু কিবা কিবি দেখাই আছো চাই থাকক এতিয়া মানে আহিছোঁ আমি কিবা ৰামচন্দ্ৰ মন্দিৰ বোলে চ' যাওঁ আৰু দেখাই আছো এইখন হ'ল গেটখন আৰু মানে গাইছ এইটোৱে সেইটো ভিতৰে এইটোৱে মন্দিৰটো আমি দূৰৰ পৰাই কৰিলোঁ মানে কি টাইম আমাৰ হাতত বহুত কম আৰু জাগা ঘূৰিব আছে সেইকাৰণে মানে গাইছ এইডাল গছডালত মানে যিটো মানে প্ৰাৰ্থনা কৰি পেলাই মানে গছডাল কাপোৰ বান্ধা না সেইটোৱে হয় বুলি শুনিছোঁ মানে সঁচা না মিছা নাজানো গাইছ মানে ভিতৰে নুসুমিম বুলি ভাবিছিলোঁ বাট সোমাই দিলোঁ আৰু আহি পেলাই আৰু নুসুমাকৈ গ'লে কেনে হ'ব এতিয়া মানে গাইছ এনেই অলপ ঘূৰি আছোঁ আৰু মানে কি বহুত ভাগৰো ধৰিছে মানে আৰু কি ক'ম আৰু গৰম ইমান নহয় তথাপিও মানে বহুত আজি ঘূৰিলোঁ না দিনটো ঘূৰিয়ে আছোঁ এই ৰাতিপুৱাৰ পৰা এতিয়া ঘূৰাই আছোঁ আৰু মানে আপোনালোক দেখাব আছে আৰু কিবা আৰ্ট পাতা নেই মানে নামটো পাহৰি গ'লোঁ আৰু মানে চ' চাই থাকক দেখাই আছোঁ আগত এইটো ব্ৰিজ আৰু এটা হয় গাইছ মই এতিয়া আছোঁ মানে আৰ্ট মিউজিয়ামত এইটো হ'ল আৰ্ট মিউজিয়াম ভিতৰে যাই পেলাই চাওঁ কি আৰ্ট আছে নে কি ভাই ইয়েছ অবভিয়াছলি এইটো গাইছ জগন্নাথৰে বালিৰে বনাইছে মজা আৰ্ট কৰিছে কিন্তু নো এণ্ট্ৰি লিখাই আছে ভিতৰে সোমাব নোৱাৰি তো আগত দেখাই আছোঁ কি আছে ये है कनक मंदिर का आर्ट है और ये क्या पता नहीं इसका नाम है किंग कॉन्ग ये है हमारा गणेश जी ইয়াত মানে সোমাৰ কাৰণে টিকেট কাটিব লাগে এখন টিকেটত 30 টকাকৈ আৰু এইটো হ'ল বুদ্ধ মূৰ্তি নেকি আৰু এইটো কি ये भगवान श्री कृष्ण ये सब है ये मछली है डॉल्फिन ये ताजमहल है क्या है ताजमहल है क्या মানে গাইছ এইটো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাবা আৰু মই আপোনালোকক লগ পাই আছোঁ এটা নেক্সট ব্লগত তেতিয়ালৈকে বাই বাই টাটা সকলোৱে ভালে থাকিবা অসম